হাই গাইজ, মফিদুল ইছলাম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই উপস্থিত আছোঁ শিৱসাগৰ প্ৰেছ ক্লাবত। আজি বিশ্ব পৰিৱেশ দিৱস। পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰ প্ৰেছ ক্লাবে গছপুলি বিতৰণ অনুষ্ঠান কাৰ্যসূচী হাতত লৈছে। আপোনালোকক আমি দেখাই যাম। জুন বিশ্ব পাৰিপাৰ্শ্বিক দিৱস। সকলোৱে জানে 5 জুনৰ দিনটো কি কাৰণে পালন কৰা হয় সেই কথাও নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। এটা গুৰুত্বপূৰ্ণ দিন। এই দিনটো আমি বছৰৰ প্ৰত্যেকটো দিনেই পালন কৰিব লাগে 5 জুনৰ দৰেই, কিন্তু এইটো সম্ভৱ নহয়। গতিকে 5 জুনৰ যি দিনটো সেই দিনটোত এটা বিশেষ গুৰুত্ব আছে বুলি আমি ক'ব পাৰোঁ। আৰু এই দিনটোৰ লগত সংগতি ৰাখি আজি শিৱসাগৰ প্ৰেছ ক্লাবে কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছে। তাৰ ভিতৰত এটা আছে গছপুলি বিতৰণ, আৰু সমান্তৰালভাৱে আজি এখন অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাও আয়োজন কৰা হৈছিল। তাৰ কাৰণেও যথেষ্ট প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। আৰু এই গছপুলি বিতৰণৰ যি অনুষ্ঠান সেই অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ গৈছোঁ। আৰু এই কাৰ্যসূচী শিৱসাগৰ প্ৰেছ ক্লাবৰ সমূহ বিষয়ববীয়া তথা সদস্যবৃন্দৰ উপস্থিতিত আজি শিৱসাগৰ প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত বিশ্ব পাৰিপাৰ্শ্বিক দিৱস উপলক্ষে আয়োজন কৰা ফল মূল আৰু গছপুলি বিতৰণ অনুষ্ঠানত উপস্থিত সুধীবৃন্দ, অতিথিবৃন্দ, পোনপ্ৰথমতে মই আজি বিশ্ব পাৰিপাৰ্শ্বিক দিৱস উপলক্ষে আপোনালোক সদৌতিকে আন্তৰিক শুভেচ্ছা। আজি বিশ্ব পাৰিপাৰ্শ্বিক দিৱস উপলক্ষে আমাৰ শিৱসাগৰ প্ৰেছ ক্লাবে বিভিন্ন ফল মূলৰ গছপুলি বিতৰণৰ এক কাৰ্যসূচী গ্ৰহণ কৰিলে। তাৰ সমান্তৰালভাৱে অনলাইন মাধ্যমত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখনি প্ৰাইজ মানি চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে, আৰু পৰৱৰ্তী সময়ত তাৰ ফলাফল ঘোষণা কৰা হ'ব। আপোনালোক সকলোৱে জানে যে সাম্প্ৰতিক সময়ত আমাৰ প্ৰকৃতিয়ে সন্মুখীন হৈ অহা ব্যাপক ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতি বছৰে বিশ্ব পাৰিপাৰ্শ্বিক দিৱস পালন কৰি অহা হৈছে, যাতে আমি সমগ্ৰ জনসাধাৰণৰ মাজত প্ৰকৃতিৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে মানুহৰ মাজত জনসাধাৰণৰ মাজত এটা ব্যাপক জনসচেতনতা জনসজাগতা সৃষ্টি কৰিব পাৰোঁ। আৰু তাৰে অংশ হিচাপে প্ৰেছ ক্লাবেও আজি 5 জুনৰ দিনটোত বিশ্ব পাৰিপাৰ্শ্বিক দিৱস উদযাপন কৰিছে, আৰু উদযাপনৰ অংশ হিচাপে ফল মূলৰ গছপুলি বিতৰণৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনলাইন মাধ্যমত প্ৰাইজ মানি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। আমাৰো লক্ষ্য আৰু উদ্দেশ্য প্ৰকৃতিক আমিয়ে ৰক্ষা কৰিব লাগিব, প্ৰকৃতিক আমিয়েই সুৰক্ষিত কৰিব লাগিব। তেহে আমাৰ জীৱকুল ৰক্ষা কৰিব, জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰিব, আৰু আমি বিচৰাৰ দৰে এখন বাসোপযোগী পৃথিৱী আমি নিৰ্মাণ কৰিব পাৰিম।